মেৰাপানীত চোৰাং গৰুৰ ট্ৰাক জব্দ কৰা হৈছে। এই মুহূৰ্তত দৰ্শকসকলক জনাই আছো, গোলাঘাটৰ মেৰাপানীত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰা হৈছে। CRPF আৰু মেৰাপানী আৰক্ষীয়ে অভিযান চলাই নিশা জব্দ কৰে এই গৰু ভৰ্তি ট্ৰাকখন। আটক কৰে 3টা গৰু সৰবৰাহকাৰী। জব্দ কৰে 23টা চোৰাং গৰু। খনন কৰাৰ পাছত আজিলৈকে কিন্তু মেৰাপানীৰ আৰক্ষী চকীৰ অন্তৰ্গত এই মেৰাপানী আৰক্ষী চকীত যোৱাকালিৰ এখন গু চিণ্ডিকেটৰ যি গাড়ী ধৰিলে আৰু এজন লোকক আটক কৰিলে। আজিলৈকে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেখেতলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি মেৰাপানী আৰক্ষী প্ৰশাসন আৰু গোলাঘাট জিলা প্ৰশাসনক দাবী জনাইছোঁ, বাংলাদেশ ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই গু আইনখন যি বলবৎ কৰাৰ পাছতো তেখেতলোকৰ কথা মনা নাই চৰকাৰৰ কথা। আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ আৰু গৃহ বিভাগক আহ্বান জনাইছোঁ, আপোনালোকে আইনখন প্ৰণয়ন কৰিছে সঁচা, কিন্তু অসমৰ প্ৰত্যেক চুকেকোণে যাতে এই আইনখন কাৰ্যকৰী হয় তাৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক, নতুবা পৰৱৰ্তী সময়ত আমি কিন্তু ছাত্ৰ সন্থাই জংগী আন্দোলন কৰি দিবলৈ বাধ্য হ'ম। ইতিমধ্যে জানিব পাৰিছোঁ যোৱাকালি চৈফুল ইছলাম নামৰ এজন ব্যক্তিক চৈফুল হুছেইন নামৰ এজন ব্যক্তিক আটক কৰিছে আৰু সেই ব্যক্তিজনে বহুদিনৰ পৰা আমি জানিব পৰা যে তেখেতে এই চক্ৰটোৰ সৈতে জড়িত আছে। কিন্তু মেৰাপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজনে কিয় আজিলৈকে এই বিষয়টো তদন্তৰ আওতালৈ অনা নাই বা যোৱাকালিৰ পৰা হৈ থকা ঘটনাটো আজিলৈকে 12 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো কিয় এই বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই? কেৱল লকাপত সোমোৱাই সেই চিণ্ডিকেটকাৰীজনক আচলতে এনেকৈ সুৰক্ষা দিব নেকি? সেইটো আচলতে প্ৰশাসনে আমাক স্পষ্টীকৰণ দিব লাগে। এই যিটো গু চক্ৰ ব্যৱস্থা, এই চক্ৰ ব্যৱস্থাটোৱে আচলতে